हेलो गाइस, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, মোৰো ভালে। মই আজি আপোনালোকৰ ওচৰলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ মোৰ চেনেলত তুচি কিটচেন এণ্ড ব্লগ। আপোনালোকে ভিডিঅ'টো যেন স্কিপ নকৰাকৈ চাই আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব। ভাল লাগিছে যদি লাইক কৰি দিব আৰু যিসকলে নতুন আহিছে মোৰ চেনেলত তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰি দিয়ে আৰু ঘণ্টা বটনটো অন কৰি দিয়ে। লওকচোন বাৰু আজি ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া এইখিনি মাছ আনিছে আজি, মাছেৰে কি বনাওঁ চাবচোন, আগলৈকে চাই থাকক ভিডিঅ'টো। এইখিনিতে মই আজি মাছৰ আঞ্জা বনাম। এয়া এই সৰু সৰু তিনিটা বিলাহী, বেছি ডাঙৰ নহয়, সৰু এই সৰু সৰু দুটা আলু, এয়া সৰু সৰু বেছি ডাঙৰ নহয়। এই পিঁয়াজ 4টা ডাঙৰ ডাঙৰ, এয়া পিঁয়াজ 4টা, জলকীয়া 2টা আৰু এইখিনি আদা নহৰু। ইয়াতে আলুটো অপশ্যনেল, আলুটো নিদিলেও হয়, কিন্তু মই দিম, আমাৰ ইহঁতক লাগে আলু অকণমান। মাছখিনি হালধি নিমখেৰে সানি ল'লোঁ। এইখিনি পিঁয়াজ আৰু আদা নহৰুৰ পেষ্ট আৰু এইখিনি বিলাহী আৰু কেঁচা জলকীয়াৰ পেষ্ট। কেৰাহী গৰম হৈছে মোৰ, ইয়াতে এতিয়া তেল দিছোঁ, মাছ বহাই দিম। এতিয়া মই মাছ বহাই দিছোঁ ইয়াতে। এতিয়া মই মাছখিনি ভাজি লৈ আছোঁ। এতিয়া মাছ ভজা হৈ গ'ল মোৰ, এতিয়া এইখিনি নমাই লৈছোঁ। ইমান বৰষুণ আহিছে, ইমান বৰষুণৰ শব্দ, বাহিৰৰ পৰা বহুত শব্দ আহি আছে। এই মাছ ভজা কেৰাহীত একেলগে মই আলুখিনিও ভাজি ল'ম। এয়া আলু কেইটোত অলপমান ভাজি ল'ম, অলপমান টাইম ৰঙচুৱা কৰাকৈ দি অলপ ভাজিম। ইয়াতে এতিয়া মই তেজপাতখিনি দি দিছোঁ এনেকৈ, এই অকণমান পাঁচফোৰণ, এই গোটা জিৰা অকণমান, ৰংগুড়াও দি লৈছোঁ একেলগে ইয়াতে। এতিয়া ইয়াতে পিঁয়াজৰ আদা নহৰু পিঁয়াজ পেষ্টখিনি দি দিছোঁ। অলপমান ভাজিব লাগিব। এইখিনি ভজা হৈ গ'ল। এতিয়া ইয়াতে এই বিলাহী পেষ্টখিনি দি দিম এনেকৈ, বিলাহী আৰু কেঁচা জলকীয়াৰ পেষ্টখিনি এইখিনি। এতিয়া এইখিনি অলপমান আৰু ভাজিব লাগিব, অকণমান ভাজিব লাগিব। এইখিনি লগাই থাকিব লাগিব। এতিয়া এই পেষ্টখিনি এনেকৈ, এতিয়া দেখিছে কেনেকৈ ফুটিছে। এতিয়া আৰু অকণমান ভাজিব লাগিব এইখিনি। ইয়াতে মই এতিয়া আলু কেইটুকুৰ দি দিম। ভাজি থোৱা আলু কেইটুকুৰ আৰু এনেকৈ অকণমান ভাজিব লাগিব। এইখিনি মোৰ এতিয়া ভজা হৈ গ'ল। ইয়াতে মই পানী দি দিম এতিয়া। এয়া এই মিক্সিৰ বাতিটো আখলি দিছোঁ এনেকৈ পানীখিনি। এয়া পানী দি দিলোঁ, আৰু দিব লাগিব অকণমান, অলপ বেছিকৈ আঞ্জাখন বনাব লাগিব আজি। অকণমান আমি ইয়াতে পানী দিছোঁ। ইয়াতে মই এতিয়া মাছ দি দিম। ইয়াতে মাছ দি দিলোঁ। মাছ কেইপিচমান দি দিছোঁ। মাছ দি দিলোঁ মই এতিয়া। ইয়াত নিমখ দিয়া নাছিলোঁ, মই এতিয়া নিমখ দি দিম ইয়াতে। পানীৰ লগত একেলগে মাছ দি দিওঁ।
ঢাকনখন দি দিছোঁ। এতিয়া এইখিনি এতিয়া কেৰাহীৰ ঢাকনি গুচাই দিছোঁ। এতিয়া চাওকচোন আঞ্জাখন ধুনীয়াকৈ উতলি আছে। দুবাৰমান বাৰু মই আঞ্জাখন লাৰি দিছোঁ। এতিয়া ধুনীয়া হৈছে আঞ্জাখন। এতিয়া মই ইয়াতে অকণমান গৰম মছলা দি দিছোঁ। গৰম মছলা মোৰ আঞ্জাখন ৰেডি হৈ গ'ল। এয়া মোৰ আঞ্জা ৰেডি। এয়া আঞ্জা ৰেডি হৈ গ'ল মোৰ। এয়া আঞ্জাখন এতিয়া নমাই দিছোঁ মই। এই আঞ্জাখন নমাই এই বাতি সাজি লৈছোঁ খাব দিবৰ বাবে। এয়া এনেকৈ বিলাহী আৰু পিঁয়াজ বেছিকৈ দি ৰান্ধি খুবেই সোৱাদ লাগে। এই পিঁয়াজৰ মিঠা আৰু বিলাহীৰ টেঙাটো মিশ্ৰণখিনি খুবেই ভাল লাগে মোৰ। আপোনালোকেও যোনে যোনে এনেকৈ ৰান্ধি খোৱা নাই খাব। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক দিব, কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব। এয়া দেখিছে, এতিয়ালৈকে ৰাখিছোঁ। ধন্যবাদ।